নমস্কাৰ, আজিলৈ আহিছোঁ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোকনৃত্য আৰু শাস্ত্ৰীয় নৃত্যসমূহৰ নাম। ইয়াৰ প্ৰথমটি প্ৰশ্ন হ'ল ভাৰতনাট্যম কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? আৰু ইয়াৰ উত্তৰটি হ'ল তামিলনাডু। দ্বিতীয় প্ৰশ্নটি হ'ল কেৰালাৰ শাস্ত্ৰীয় নৃত্যৰ নাম কি? উত্তৰ কথকলি আৰু মোহিনীঅট্টম। অসমৰ শাস্ত্ৰীয় নৃত্যৰ নাম কি? ইয়াৰ উত্তৰ হ'ল সত্ৰীয়া নৃত্য। আৰু আমি সকলোৱে জানো অসমৰ লোকনৃত্য হ'ল বিহু। কুচিপুড়ি কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? উত্তৰ অন্ধ্ৰপ্ৰদেশ। উত্তৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্যৰ নাম কি? উত্তৰ কথক। উৰিষ্যাৰ শাস্ত্ৰীয় নৃত্যৰ নাম কি? উত্তৰ ওড়িশী। মণিপুৰৰ শাস্ত্ৰীয় নৃত্যৰ নাম কি? উত্তৰ মণিপুৰী। যক্ষগান কোনখন ৰাজ্যৰ লোকনৃত্য? উত্তৰ কৰ্ণাটক। মণিপুৰৰ লোকনৃত্যৰ নাম কি? উত্তৰ লাই হাৰবা, নোপা আৰু হাংতা। ৰাজস্থানৰ লোকনৃত্যৰ নাম কি? উত্তৰ কাঠপুতলি, কালবেলিয়া ঘুমৰ আৰু চাকৰি। লাৱনী আৰু তামাচা কোনখন ৰাজ্যৰ লোকনৃত্য? উত্তৰ মহাৰাষ্ট্ৰ। পিণ্ডুৱানী কোনখন ৰাজ্যৰ লোকনৃত্য? উত্তৰ ছত্তীশগড়। জম্মু আৰু কাশ্মীৰৰ লোকনৃত্যৰ নাম কি? উত্তৰ জামদাস আৰু ৰূপদাস। উত্তৰ প্ৰদেশৰ লোকনৃত্যৰ নাম কি? উত্তৰ চাৰকুলা, ৰাসলীলা, ৰামলীলা ইত্যাদি। উৰিষ্যাৰ লোকনৃত্য কি কি? উত্তৰ চাবৰী, ঘুমৰ, পেনকা আৰু মুণ্ড্ৰী। দাণ্ডিয়া আৰু গৰবা কোনখন ৰাজ্যৰ লোকনৃত্য? উত্তৰ গুজৰাট। উত্তৰাখণ্ডৰ লোকনৃত্যৰ নাম কি? উত্তৰ চলিয়া আৰু জোৰা। গোৱাৰ লোকনৃত্যৰ নাম কি? উত্তৰ চিকদি, পলি ডান্স, কৰংমেল ডান্স আৰু ঘোঁৰা ডান্স। ঝাৰখণ্ডৰ লোকনৃত্যৰ নাম কি? উত্তৰ ঝুমৰ আৰু মুণ্ডা। চাও আৰু বিদেশীয়া কোনখন ৰাজ্যৰ লোকনৃত্য? উত্তৰ বিহাৰ। ছিক্কিমৰ লোকনৃত্যৰ নাম কি? উত্তৰ চুফাট নৃত্য, চিকমাৰী নৃত্য আৰু খুকৰী নৃত্য। ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ভিডিঅ' আপোনালোকে আগলৈ পাই থাকে। ধন্যবাদ।